নমস্কাৰ এআৰ হেল্প আছাম ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু পুনৰলৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 19 মে আৰু আজি দেশ বিদেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতা হৈছে অন্যান্য খবৰ নিতৌ চাই থাকিবলৈ এআৰ হেল্প আছাম চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো এটা লাইক আৰু শ্বেয়াৰ কৰি উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব দৰ্শকসকলে এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে এতিয়াৰে পৰা নাথাকিব কোনো জিলা উপায়ুক্ত জিলা উপায়ুক্তক এতিয়াৰে পৰা আয়ুক্ত হিচাপে গণ্য কৰা হ'ব অতিৰিক্ত আয়ুক্ত হিচাপে গণ্য কৰা হ'ব মহকুমাধিপতিক ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাত ব্যাপক সালসলনি প্ৰতিটো সমষ্টি হ'ব একোখনকৈ উপজিলাত থাকিব এজনকৈ উপায়ুক্ত প্ৰতিটো সমষ্টিত থাকিব এটাকৈ ৰাজহ চক্ৰ পঞ্চম উপায়ুক্ত সন্মিলনৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা এই ব্যৱস্থাই সৰ্বসাধাৰণ ৰাইজক উপকৃত কৰিব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তেওঁ কৈছে যে এতিয়াৰে পৰা নাথাকিব কোনো জিলা উপায়ুক্ত এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে 21 মেলৈ ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰই দিছে আগজাননী আগন্তুক 3 দিনত ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা অসমৰ কোন জিলাত হ'ব বৰষুণ গোৱালপাৰা দক্ষিণ হালমাৰা মানকাছৰ ধুবুৰী বঙাইগাঁও কোকৰাঝাৰ নলবাৰী বাক্সা বৰপেটা চিৰাং নগাঁও কামৰূপ শোণিতপুৰ দৰং মৰিগাঁও গোলাঘাট যোৰহাট ডিব্ৰুগড় কাছাৰত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা অসমৰ লগতে উত্তৰ পূবৰ কেইবাখনো ৰাজ্যত বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে জুনমনি ৰাভাৰ দুৰ্ঘটনা তদন্তৰ বাবে নগাঁৱত বাহুৰ পাতিছে CIDয়ে কেইবাজনো আৰক্ষী বিষয়াক জেৰা CIDৰ হয়বৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া SI আভাজ্যোতি ৰাভাৰ সৈতে ওলাই যোৱাৰ কথা কৈছিল মাতৃক জুনমনিৰ মাতৃয়ে বাৰে বাৰে নাম লৈছিল আভাজ্যোতিৰ অভিযোগৰ ভিত্তিত তদন্তৰ আওতালৈ অনা হৈছে SI আভাজ্যোতিক নগাঁও সদৰ থানাৰ অচিক তদন্তৰ আওতালৈ অনাৰ সম্ভাৱনা হঠাৎ তৎপৰ হৈছে SP দলে নগাঁও জিলাৰ 148 জন কনিষ্টেবল ৰদ বদল প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা যুৱকৰ বিস্ফোৰক মন্তব্য আকৌ এবাৰ মুখ্যমন্ত্ৰীৰ আসনত সিদ্ধাৰামায়া কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ এবাৰ দায়িত্ব ল'ব সিদ্ধাৰামায়াই আনহাতে উপমুখ্যমন্ত্ৰী হিচাপে শপত ল'ব KPCCৰ সভাপতি DK শিৱকুমাৰে সূত্ৰৰ মতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীসহ মন্ত্ৰীসভাই শনিবাৰে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰত লিপিবদ্ধ কংগ্ৰেছ নেতাৰ বক্তব্য কংগ্ৰেছ দলৰ নেত্ৰী সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ সম্পৰ্কে কৰা অশ্লীল মন্তব্যক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰা কংগ্ৰেছ নেতাৰ বক্তব্য লিপিবদ্ধ কৰিছে উত্তৰাখণ্ডৰ স্থানীয় আদালতে 2022 চনৰ উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই দলৰ নেতা সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে গুৱাহাটীত উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ সহকাৰী ৰাজ্যিক কৰ আয়ুক্ত বৃহস্পতিবাৰে অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ এটা দলে গুৱাহাটীত উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত হাতেলতে ধৰি গ্ৰেপ্তাৰ কৰে এগৰাকী সহকাৰী ৰাজ্যিক কৰ আয়ুক্তক অভিযোগকাৰীৰ পৰা উৎকোচৰ ধন গ্ৰহণ কৰি থাকোঁতে ধৃত গুৱাহাটীৰ কৰ ভৱনত থকা তেওঁৰ কাৰ্যালয়ৰ পৰা চৰকাৰী বিষয়া মীনাক্ষী কলিতাক গ্ৰেপ্তাৰ কৰে জুনমনিৰ বাহনক খুন্দিওৱা ট্ৰাক চালকক গ্ৰেপ্তাৰ কৰা হৈছে জুনমনিৰ বাহনক খুন্দিওৱা ট্ৰাক চালকক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ট্ৰাক চালক সুমিত পালক আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে সুমিত পালে দুৰ্ঘটনাৰ পাছৰ পৰাই পলাতক আছিল সুমিত পাল উত্তৰ প্ৰদেশত ঘৰ ট্ৰাক চালক সুমিত পালৰ পৰিয়াল সন্তুষ্ট নহলে জুনমনি তদন্তৰ দায়িত্ব CBIক অৰ্পণ কৰা হ'ব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সঁচাকৈয়ে তেওঁৰ মৃত্যুত যদি কাৰোবাৰ হাত আছে তেন্তে সেই কথা পোহৰলৈ আহিব লাগে যদি পৰিয়ালে কোনো কাৰণত CIDৰ তদন্তত সন্তুষ্ট নহয় মই পৰৱৰ্তী সময়ত এই তদন্তৰ দায়িত্ব CBIক অৰ্পণ কৰিম
আৰক্ষী উপ পৰিদৰ্শক জুনমনি ৰাভাৰ আকস্মিক মৃত্যুৰ ঘটনাত তদন্তৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ